বয়স আৰু পৰিস্থিতি অনুসৰি আমাৰ জীৱনলৈ পৰিৱৰ্তনবোৰ আহি থাকে। কিন্তু কিছুমান পৰিৱৰ্তনে আমাক নতুনত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে ভিতৰি অস্থিৰ কৰি তোলে, যাক আমি মুড ছুইং বুলি ক'ব পাৰোঁ। এই অৱস্থাত এজন ব্যক্তিৰ আৱেগ অনুভূতি পলকতে সলনি হৈ থাকে। খন্তেক পূৰ্বে হাঁহি থকাৰ পিছত আপোনাৰ বাৰু মনটো কোনো কাৰণ নোহোৱাকৈ হঠাৎ বেয়া হৈ পৰে নেকি? আপুনি কাৰোবাক সৰু কথা এটাতে বেছি খং কৰি দিয়ে নেকি? কোনোবা এটা সময়ত হঠাৎ ভৱিষ্যতৰ কথা ভাবি আপুনি আতংকিত হৈ উঠে নেকি? আন কিছুমান লক্ষণ যেনে একোতে মন নবহা হোৱা, টোপনি ভালকৈ নহা, ভিতৰি কিবা এটা খং উঠি থকা, কাৰো লগত বেছি সময় কথা পাতিব ইচ্ছা নকৰা হোৱা, নিজকে যেন শেষ কৰি পেলাম, এনেবোৰ আপোনাৰ ক্ষেত্ৰত হৈছে নেকি বাৰু? যদি হৈছে তেন্তে ৰ'ব, আপুনি বেছি চিন্তা নকৰিব, কাৰণ এই সকলোবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰত্যেক মানুহৰ মানসিক স্থিতিবোৰ পৃথক হ'ব পাৰে, আৰু এই স্থিতি গঢ়ি তোলে তেওঁ জীৱনৰ অতীত অথবা বৰ্তমানৰ ভিন্ন অভিজ্ঞতাবোৰে। এই মানসিক স্থিতি প্ৰতিক্ৰিয়া কেনেদৰে প্ৰকাশ পাব সেই কথা নিৰ্ভৰ কৰে আৱেগৰ পৰিমাণৰ ওপৰত। আৱেগ আমাৰ সকলোৰে দেহত প্ৰবাহিত হৈ আছে, কিন্তু কিছুমান মানুহৰ ভিতৰি যথেষ্ট কোমল হয়, আৰু তেনে ব্যক্তিয়ে বাস্তৱ জীৱনৰ কেতিয়াবা বৰ কষ্ট সহিবলগীয়া হয়। মানসিক অসুস্থতা শাৰীৰিক অসুস্থতাতকৈও ডাঙৰ ৰোগ। সজাগতাৰ অভাৱ হৈ থকাৰ বাবে মানুহে ইয়াক গুৰুত্ব নিদিয়ে, লক্ষ্য নকৰে বা আনৰ আগত ক'বলৈ বেয়া পায়। আপুনি যদি তেনে এক অৱস্থাত আছে তেন্তে এই কথাখিনি জানি ল'ব। মানুহৰ পৰা আঁতৰি নাথাকিব। বেছি সময় অকলে থাকিলেও আপোনাৰ মনলৈ বিভিন্ন কথা আহি থাকিব, আৰু সেইবাবে যিমান পাৰে মানুহৰ মাজত থাকক। অলপ দিনৰ বাবে দুৰ্ঘটনা, মৃত্যু, হত্যা, অত্যাচাৰ, ধৰ্ষণ আদিৰ দৰে কিছুমান প্ৰসংগপূৰ্ণ বাতৰিবোৰ নাচাব। এটা 4-5 মিনিটৰ বাতৰিয়ে আপোনাক বহুদিনলৈ ক্ষতি কৰি থাকিব পাৰে। কিছুমান মানুহে বাতৰিটো পোৱাৰ পিছত সেই দৃশ্যবোৰকে মনলৈ আনি থাকে, আৰু হয়তো ইচ্ছা কৰিও নিজকে ৰখাব নোৱাৰে। যোৱাসকল গুচি গ'ল, কিন্তু থকাখিনি ভালকৈ থাকিব লাগিব। মনৰ কথাবোৰ মনতেই আবদ্ধ কৰি নাৰাখিব। নিজৰ জীৱনসংগী, আত্মীয় অথবা বিশ্বাসী বন্ধু এজনৰ আগত কথাবোৰ প্ৰকাশ কৰক। যদি আপোনাৰ কথাবোৰ শুনিব তেওঁলোকে নিবিচাৰে, তেন্তে এখন ডায়েৰীত লিখা আৰম্ভ কৰক। এই পদ্ধতিৰে নিজক প্ৰকাশ কৰি নিজেই নিজক পুনৰ নিৰীক্ষণ কৰি চোৱাৰ সুযোগ পাব। যেতিয়া জীয়াই থাকিবলৈ সাৰথি কোনো নাথাকে, তেতিয়া নিজেই নিজৰ সাৰথি হ'ব লগা হয়। বেছি অইলি বস্তু নাখাব। যিমান পাৰে চিম্পুল খানা গ্ৰহণ কৰক, আৰু পানী অলপমান সৰহকৈ খাই থাকিব। দিনটোত কম পৰিমাণত হ'লেও 4-5 বাৰমান ভাল আহাৰ বা ফল-মূল খাব। ভাল মানসিক স্থিতিৰ বাবে ভাল খানা আৰু ভাল মানুহৰ সং লোৱাটো খুব জৰুৰী। কোনো সমালোচনাত অংশ নল'ব, কাৰণ পিছত আপোনাক ফচাই আয়োজকসকলে হঠাৎ বাগৰ সলাব পাৰে। তেতিয়া তাৰ প্ৰতিক্ৰিয়াই আপোনাক অনাৰ্থক বহুদিন আমনি কৰি থাকিব পাৰে। সংগীতত শক্তি আছে। মনত শান্তি প্ৰদান কৰা ধৰণৰ সংগীত আপুনি শুনিব পাৰে, আৰু ৰাতি এটা নিৰ্দিষ্ট সময়ৰ পিছত মোবাইলৰ ডাটা বন্ধ কৰি দিব। লাইট অফ কৰি মোবাইল ব্যৱহাৰ কৰি নাথাকিব। ইয়াৰ প্ৰভাৱ বহুত বেয়া। কাৰো পৰা কিবা এটা পাম বুলি আশা নকৰিব। সম্পৰ্কবোৰ সম্পৰ্ক হৈয়ে থাকিব দিয়ক, আৰু নিজেই নিজক সকলোখিনি শক্তি অনুসৰি দি থাকিম বুলি এক সংকল্প লওক। আপুনি ভাল পোৱা কামবোৰ কৰি থাকক, আৰু নিজকে কিছুমান সৰু সৰু টাৰ্গেট দিয়ক। ইউটিউব অথবা ফেচবুকৰ জৰিয়তে মানুহৰ মাজলৈ আপোনাৰ ভাল গুণবোৰ আগুৱাই যাবলৈ দিয়ক। যেতিয়া আপোনাৰ লগত মানুহ জড়িত হোৱাৰ আৰম্ভ হ'ব, তেতিয়া আপুনি জীৱনৰ হেৰাই যোৱা মূল্য পুনৰ বিচাৰি পাব।